আমি অসমবাসী ৰাইজে কেতিয়াবা চিন্তা কৰি চাইছোঁনে যে আমাৰ অসমখন কিহৰ কাৰণে গৰীব, কিহৰ কাৰণে অসমখন গৰীব হৈ আছে, কিহৰ কাৰণে অসমখন দুখীয়া? কেতিয়াবা চিন্তা কৰি চাইছোঁ নেকি? আচলতে অসমখন গৰীব হৈ থকাৰ কাৰণটো কি জানে? অসমৰ টকা অসমৰ পৰা বাহিৰত গৈ আছে। কেনেকৈ গৈ আছে? বিভিন্ন ধৰণেৰে আমাৰ অসমৰ টকা অসমৰ পৰা বাহিৰত গৈ আছে। সেইকাৰণে যে অসমখন আজি দুখীয়া, সেইকাৰণে যে অসমখন আজি গৰীব। এটা সাধাৰণ উদাহৰণ এটা দি কিনে কওঁ, ধৰক আমাৰ অসমক 10খন আপোনাৰ চকীৰ দৰকাৰ আছে, প্লাষ্টিক চকীৰ দৰকাৰ আছে 10খনৰ। আৰু 10খন চকী আমি এখনত আমি 500 টকাকৈ যদি ধৰোঁ, তে 10খনত 5000 টকা হ'ল। তে আমাক 10খন চকী দৰকাৰ আছে আমাৰ অসমক, আৰু অসমে এই চকীকেইখন, এই চকী 10খন আপুনি ক'ৰ পৰা ক্ৰয় কৰি আছে? মানি লওক ৱেষ্ট বেংগলৰ পৰা ক্ৰয় কৰি আছে। কাৰণ আমাক 10খন চকী আমাৰ অসমক দৰকাৰটো আছে, কিন্তু এই 10খন চকী আমাৰ অসমত উৎপাদন কৰাৰ আমাৰ ব্যৱস্থা নাই। এই 10খন চকী বনোৱা উদ্যোগটো আমাৰ অসমত নাই, কিন্তু উদ্যোগটো ক'ত আছে? ৱেষ্ট বেংগলত আছে। আৰু সেইকাৰণে আমি কি কৰিছোঁ? অসমে এই ৱেষ্ট বেংগলৰ পৰা আমি 10খন চকী ক্ৰয় কৰি কিনে আনিছোঁ। কিমান টকাত? 5000 টকাত। অসমক বস্তুটো দৰকাৰ আছে, আমি কিনিছোঁ ৱেষ্ট বেংগলৰ পৰা। এখন চকীৰ দাম যেতিয়া 500 টকাতে 10খন 5000 টকা হ'ল। অসমত উপাৰ্জন কৰা 5000 টকাৰে আমি ৱেষ্ট বেংগলৰ পৰা আমি 10খন চকী ক্ৰয় কৰি কিনে আনিলোঁ। মানে অসমৰ 5000 টকা আমি ৱেষ্ট বেংগলক দি কিনে ৱেষ্ট বেংগলৰ পৰা আমি 10খন চকী লৈ পেলাই আহিলোঁ। চকীটো আমি ঠিক পালোঁ, কিন্তু অসমত যে উপাৰ্জন কৰা আপোনাৰ 5000 টকাটো ক'ত গুচি গ'ল? ৱেষ্ট বেংগল গুচি গ'ল। অসমৰ পইচাটো অসমৰ পৰা বাহিৰত গুচি গ'ল। এইটো খালি মই প্লাষ্টিক চকীখন খালি মই উদাহৰণ দি কিনে ক'ব বিচৰা নাই। আমাৰ দৈনন্দিন কামত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ, তাৰে প্ৰায়ভাগ বস্তু আমি বেলেগ ৰাজ্যৰ পৰা আমি ক্ৰয় কৰি আছোঁ। মানে অসমক লগা প্ৰায়ভাগ বস্তু, দৈনন্দিন কামত ব্যৱহাৰ কৰিব লগা বস্তুবিলাক আমি বেলেগ ৰাজ্যৰ পৰা ক্ৰয় কৰি আছোঁ। ফলত কি হৈ আছে? অসমৰ টকাবিলাক অসমৰ পৰা বাহিৰত গৈ আছে। কিয় কি? আমাৰ অসমত উদ্যোগবিলাক নাই। আমাৰ অসমক যিবিলাক বস্তু দৰকাৰ আছে, সেইবিলাক বস্তু আমি অসমত উৎপাদন কৰাৰ আমাৰ ব্যৱস্থাটো আমাৰ অসমত নাই, আছে বেলেগ ৰাজ্যত আছে। সেইকাৰণে আমি অসমবাসীয়ে কি কৰিছোঁ? আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিবলগা প্ৰায়ভাগ বস্তু আমি বেলেগ ৰাজ্যৰ পৰা ক্ৰয় কৰি আছোঁ, আৰু এনেকৈ আমাৰ অসমৰ টকাবিলাক বহিৰাজ্যলৈকে গৈ আছে। তো তাৰে কাৰণে কি কৰিব লাগিব? অসমৰ টকাবিলাক অসমত থকাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগিব। কি কৰিব লাগিব? যিবিলাক নেকি বস্তু আমাৰ অসমবাসী, যিবিলাক নেকি আমি দৈনন্দিন কামত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি আছোঁ, সেইবিলাক বস্তু আমাৰ অসমতে উৎপাদন কৰি ল'ব লাগিব। তাৰে কাৰণে কি কৰিব লাগিব? অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে আৰু অসম চৰকাৰে একগোট হৈ কিনে তাৰে কাৰণে ব্যৱস্থা এটা কৰিব লাগিব। অসম চৰকাৰে আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিক সহায় সহযোগ কৰিব লাগিব, আৰু আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিয়েও চৰকাৰৰ সন্মুখত আবেদন কৰিব লাগিব যে মই এটা লঘু উদ্যোগ এটা খুলিবৰ কাৰণে বিচাৰিছোঁ, বা মই এইটো কাম এটা কৰিব, এইটো মই ব্যৱসায় এটা কৰিবৰ কাৰণে বিচাৰিছোঁ, তাৰে কাৰণে মোক পাৰে মানে মোক সহায় কৰক। দুজনৰে বুজাবুজি হ'ব লাগিব, অসম চৰকাৰখন আৰু আপোনাৰ আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি। যেতিয়া নেকি আমাৰ অসমৰ লগা বস্তুবিলাক যেতিয়া আমি অসমতে উৎপাদন কৰি ল'ম নহয়, তেতিয়া আমাৰ অসমৰ টকাবিলাক অসমতে থাকি যাব। আৰু কি হ'ব? যদি আমাৰ অসমত যদি লাগাতকৈ যদি বেছি যদি আমি উৎপাদন যদি কৰি ল'ব যদি পাৰিছোঁ, বেলেগ ৰাজ্যলৈকে আমি বিক্ৰীও কৰিব পাৰিম। বেলেগ ৰাজ্যই আমাৰ পৰা কিনাও কৰিব। তেতিয়া কি হ'ব? বেলেগ ৰাজ্যৰ পৰা আমাৰ অসমলৈকে টকা আহিব, অসমৰ টকা অসমত থাকিব। তেতিয়াহে লাহে লাহে আমাৰ অসমখন ধনী হ'ব। এতিয়াও সময় আছে, এতিয়াও অসমীয়াৰ তেজ ঠাণ্ডা হৈ যোৱা নাই, গৰমেই আছে। এতিয়াই মাথা মাৰক, নহ'লে এদিন কি হ'ব কওকচোন? অসমৰ টকা অসমৰ পৰা বাহিৰত গৈ থাকিব, আৰু ইয়াৰ সুবিধাটো বহিৰাগতে ল'ব। বৰ্তমান অসমৰ বাণিজ্যিক ক্ষেত্ৰখনৰ কি অৱস্থা? অসমবাসীক কোৱাৰ দৰকাৰ নাই। অসমৰ বাণিজ্যিক ক্ষেত্ৰখন এতিয়া বৰ্তমান বহিৰাগতৰ হাতত আছে। সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহখিনিক মই এতিয়াও কৈছোঁ, এতিয়াৰ পৰা চেষ্টা কৰোঁ আহক, এতিয়াৰ পৰা মাথা মাৰোঁ আহক। আমি একগোট হৈ কিনে আমি কাম কৰাৰ কাৰণে মাথা মাৰোঁ আহক। যদি ভুল যদি কৈছোঁ ক্ষমা কৰি দিব। মোৰ ফালৰ পৰা অলপমান চেষ্টা আপোনালোকক কোৱাৰ কাৰণে, বুজাবৰ কাৰণে। কিবা যদি ভুল যদি কৈছোঁ ক্ষমা কৰি দিব। ধন্যবাদ।